আহি লগ পালোঁ আমাৰ দাদা এজনক আৰু দাদাক সুধোঁ যে মহাৰাজত জয়ন্তী পাতিছে কেনেকুৱা ব্যাপক প্ৰস্তুতি চলিছে। প্ৰস্তুতি একেবাৰে হাই ফাই হৈ আছে। নমস্কাৰ, মই প্ৰাণজিত। মই বৰ্তমান আছোঁ মৰিগাঁও জিলাৰ গেৰুৱা অন্তৰ্গত জামাদাৰী প্ৰাথমিক বিদ্যালয়ত। ইয়াত ধুনীয়াকৈ সুচাৰুৰূপে পাতিছে মহাৰাজত উদযাপন জয়ন্তী। আৰু এফালে দেখিছে খুৱাই আৰু দাদাহঁতে ধুনীয়াকৈ বনাইছে, কাম কৰি আছে। ইয়াত কি হ'বনো? বোলে মহাৰাজত জয়ন্তী মই গম পাইছোঁ। এইডোখৰ ঠাইডোখৰ এই মানে হোটেল হ'ব, চাওমিন আকৌ কি বোলে ঘুগুনি। আৰু কেনেকুৱা লাগিছে? ভালে লাগিছে। মহাৰাজত জয়ন্তী ভালে লাগিছে। ঘৰটো ইয়াতে? হয়, ইয়াতে ঘৰ। পঁয়সত্তৰতম? হয়, পঁয়সত্তৰতম নহয় জানো? এইফালে আমাৰ দাদাই অকণমান বুজাই ক'ব। আমাৰ ইয়াতে মানে বহুত দিনৰ মূৰত এটা ডাঙৰ অনুষ্ঠান মানে আহিব গৈ আছে। 9-10 পঁয়সত্তৰতম মহাৰাজত জয়ন্তী। সেইকাৰণে মানে অলপ উখল মাখল পৰিৱেশ হৈ আছে। গাঁৱৰ মানুহখিনি মানে পূৰা মানে খজে খজে ওলাই আহিছে। মানে গোটেই মানুহখিনি মানে ছাপোৰ্ট কৰিছে। এতিয়া অনুষ্ঠানটো ভাল হ'ব বুলি আমাৰ এটা আশা। আপুনি অসমবাসীক কি ক'ব পোনপ্ৰথমে? অসমবাসী পোনপ্ৰথমে আমি মানে এটাই ক'ম আৰু যে এই অনুষ্ঠানটোত অলপ আজিকালি নেটৰ যোগেদি অনলাইনৰ মাধ্যমেদি অলপ যাতে মানে ছাপোৰ্ট কৰে, সহায় কৰে। হয়, আৰু এই অনুষ্ঠানটো যাতে সকলোৱে চায়। ইয়াত কোনোবা কণ্ঠশিল্পী আহিব আৰু লগতে MLA মন্ত্ৰী। মই মন্ত্ৰীৰ ফালৰ পৰা কোন আহিব মই এতিয়ালৈকে সবিশেষ জনা নাই। কিন্তু কণ্ঠশিল্পী আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা 10 তাৰিখে আহিব। 10 তাৰিখে 11টামান বজাৰ পৰা তাৰ প্ৰগ্ৰাম আৰম্ভ হ'ব। প্লাছ 9 তাৰিখে বেহাবাৰী আৰ্ট পোষ্টৰ কোনোবা দুজন ফটো অভিনেতা আহিব বুলি মানে গম পাইছোঁ আৰু। তাৰপিছত দিনৰ ভাগত 9 তাৰিখে দিনৰ প্ৰায় 12টামান বজাত এঞ্জেলা চাংমাই হয়, এঞ্জেলা চাংমাই আহিব বুলি আমি। আৰু কবি এজন আহিব বুলি কৈছে। কবিজন আহিব, কোনোবাজন কবি আহিব, কিন্তু মই কবিজনৰ বিষয়ে মই অলপ মানে গম পোৱা নাই আৰু সবিশেষ গম পোৱা নাই। আৰু দাদাক লগ পাই ভাল লাগিলে। আমাক খুৱাই আছে, অকণমান ক'ব। মানে কি ক'ম, এই মানে এই বছৰটো মানে আমি বহুত দিনৰ মূৰত আমি সৰু অৱস্থাতে আমি এইবিলাক মানে জন্ম নাই তেতিয়া। সেই তেতিয়াই তাৰমানে আগত বোলে পাতিছিলোঁ বুঢ়া হ'বলৈ। এতিয়া বোলে এতিয়া আকৌ নতুন নিয়ম এশটা কৰিছে। এতিয়া কি এতিয়া আমি সেই তেতিয়া মানে আমি এই মাজত তাৰমানে বুজি পোৱা নাছিলোঁ। এই এতিয়াহে ওলাইছে কথাটো। আজি মানে এই 2 বছৰ ধৰি হৈছে, এই তেতিয়াই কথাটো ওলাইছে। কওঁতে সি অতীতৰ দিনৰ কথাবিলাক মনত পৰিছে যে কি হৈছিল কি নাই আগত। সেইকাৰণে এইবাৰ এইটো পতা হয়। জয়ন্তী পাতিছে যে আপোনাৰ অনুভৱ কেনেকুৱা? জয়ন্তীভাগ পাতি আমি খুব আনন্দিত হৈছোঁ। আৰু যিহেতু আজি বিদ্যালয়খনে স্থাপন হৈছে 1947 চনত ব্ৰিটিছ শাসন ঘূৰাই ভাৰতীয়সকলে যিটো সময়ত আমাৰ স্বাধীনতা লাভ কৰিছিলোঁ, সেই প্ৰাকখনত সেই বিদ্যালয়খন প্ৰতিষ্ঠিত হৈছিলে। আজি ৭০টা বছৰ হৈ পাৰ হোৱাৰ পাছত ৭৮টা বছৰ আজি আমি এই মহাৰাজ জয়ন্তী ভাগ উৎসৱ উদযাপন কৰিব পাৰে আমি নিশ্চয় আনন্দিত হৈছোঁ। লগতে এই অঞ্চলৰ বিশেষকৈ 3টা চুবুৰা জামাদাৰী জামুগুৰি এই অঞ্চলত বিশেষভাৱে তেখেতলোকৰ অৰিহণাত আমি যথেষ্ট উৎসাহিত হৈছোঁ। মহাৰাজত জয়ন্তীৰ প্ৰস্তুতিটো আমাৰ তুংগত চলি আছে। সময় আহি পালে আজি মঙলবাৰ সোমবাৰ আৰু এই শনিবাৰ দেওবাৰে হ'লে যিহেতু দেখা পাইছে আমি বাকী ৱাল চোৱালখিনি গোটেইখিনি এইখিনি কৰি আমাৰ উপসমিতি পেইণ্টিং আমাৰ এটা হেৰিৰে কৰা গৈছে। আচলতে আমি ইউনিক এটা হেৰি ল'লোঁ। সেইদিনা আমাৰ একেলগে 8জন চিত্ৰশিল্পী ইয়াতে আহি তেওঁলোকে একেলগে 8খন চিত্ৰ অংকন কৰিছে এটা দিনতে। সেইটো হ'ল
আৰু এটা বিষয়, আমাৰ গাঁওখন ইমান সাংস্কৃতিবান, ইয়াতে প্ৰত্যেকজন মানুহে ক'ব গ'লে প্ৰায় গীতৰ লগত জড়িত। এতিয়া আমি উপায় নাপাই যোৱাকালিৰ পৰা অডিশ্যন পাতিব লগা হৈছে হেৰিত গীত গোৱাৰ কাৰণে। অডিশ্যন চলি আছে, সমবেত সংগীত 3টাৰ আমাৰ প্ৰেক্টিচ চলি আছে। এটা আমাৰ স্কুলৰ নিজৰ থিম চং থাকিব। তেনেকৈ গোটেইখিনি আমাৰ হৈ আছে। আমাৰ গেটখনো এজন প্ৰাক্তন ছাত্ৰই ডনেট কৰিছে, তেওঁৰ গেটৰ কামখিনিও হৈছে। 10,000মান দৰ্শক হ'ব বুলি আমি মানে বিভিন্ন এটা হেৰি পৰা গম পাইছোঁ থকা ৰাইজৰ যিটো এটা মতামত। আমাৰ একমাত্ৰ হৈছে কি ঠাইখিনিহে আমাৰ অলপ অভাৱ হৈছে মানে। কাৰণ আমাৰ আগৰ পূৰ্বপুৰুষসকলেও মানে মহাৰাজৰ জয়ন্তী, সোণালী জয়ন্তী এইবিলাকত যিহেতু বহুত ঠাই লাগে, কিন্তু আমাৰ যিহেতু ঠাইখিনি কম, কিন্তু কাৰ্যসূচী মতে আমাৰ কিন্তু আৰু বহুত আহল বহল ঠাই লাগিছিলে। এতিয়া তাক লৈ আমি চিন্তিত হৈছোঁ। আমাৰ জামাদাৰী জনজাতি যুৱক সংঘ এটা কাৰ্যসূচীত তাত ওচৰৰ যিমানকেইটা বিল্ডিং বা নামঘৰ আছিল, গোটেই টিনপাত মানে তাত একেবাৰে মানে উঠি মানে বহুত নষ্ট কৰি দিলে বোলে। ইয়াতো আমাৰ ওচৰৰ বিল্ডিংকেইটা অলপ সন্দেহে হৈ আছে। মানে মহেন্দ্ৰ হাজৰিকা সাধাৰণতে বিল্ডিঙতো উঠিব নেকি কিছু ৰাইজ, এনেকুৱা আশা দেখিছোঁ।